Korni! UPPL! Roman Paralangle! Jiran Bashamati Langle! Ini batraku buंनांगौ बा जों दिनै बुंनो हायो जे बेवहाय जोङो इलेक्शननि सिगांनो बिसायख'थिनि सिगांनो बे समस्थिखौ जों देरहानो हाबाय 40टा समस्थिनि गेजेराव जमदुवार बियाबा दिनैनि तारिखआवनो बे देरहाखाबाय आरो दिनै नोंथांमोना नुबाय जमदुवार बियाबनि सिङाव थानाय बे मालागुरि प्राइमारिनि आन्दोआव थानाय बे 2 नम्बर हास्रावबारि बे बिराद गिदिर मोनसे ओनसोल होननानै बुंजायो गामिबाबो बेनि सिबिजाथाव रायजो राजा बिथांमोनहा मानगोनां प्रमद बर' दैदेननाय बे इउपिपिएल सरकारनि आरो जोंनि इउपिपिएल दलनि नीति आदर्शखौ मोजां मोननानै बिथांमोना दिनै दलै नोगोराव जगदान जाफैदों आरो बे जगदान जानाया 200निबो बारा मानसिफ्रा दिनै बेवहाय जगदान जादों आरो जगदान जानायाव जों नुबाय बांसिनानो बिपिएफ दलनि सापर्टारफोर सोद्रोमाफोर बिबानगिरि बिथांमोन गतिके फैबाय थानाय समाव जोङो बे ओनसोलाव आरोबाव मोजांथारै गाहामथारै खामानि मावनो थाखाय जों नाजागोन मानो होननानै बुङोब्ला मानगोनां प्रमद बर' बिथाङा मोनसे बाथ्राखौ होनदोंमोन जे जोङो सरकार फैखांनायनि उनावनो बे ओनसोलाव गोजोननि थाखाय जोङो खामानिखौ मावगोन दा बे गोजोननि खामानिया बे खम समनि गेजेरावनो बुंनो थाङोबा 5 बोसोर जाजाबैनि सिगांनो दिनै गोजोन थासारिया फैबाय लोगोसे जोंनि गेजेराव बिदा फंबायनि जे सोमोन्दो जों बेखौ विभिन्न जाति गोष्ठीनि गेजेराव जोङो लुखांफिननो हाबाय लोगोसे जौगानाय खामानियाबो बेयाव जाबाय आरो बेजों लोगोसे जों सम सम होननाय खोनायो जमदुवार समष्टिर अंतर्गत मालागुरि प्राइमारि आन्दारत আজি এই 2 নম্বৰ হাস্ৰাওবাৰীত বৃহত্তৰ অঞ্চলৰ বিভিন্ন দলৰ আমাৰ কৰ্মী নেতাসকলে ইউপিপি দলৰ নীতি আদৰ্শ ভাল পাই পেলাই যোগদান কৰিছে আৰু এই যোগদান হৈছে বেছিকে আমি দেখিবলৈ পাইছো আমাৰ ইয়াত 200কৈ অধিক আমাৰ বিভিন্ন দল সংগঠনৰ আহিছে তাৰ ভিতৰত বিপিএফৰ পৰাই বেছি ইয়াত কৰ্মকৰ্তাসকলে ইয়াত যোগদান কৰিছে সাপোৰ্টাৰসকলে যোগদান কৰিছে গতিকে দিনক দিনে আমাৰ জমদুৱাৰ সমষ্টিত বিভিন্ন জাগাত বিভিন্ন গাঁওসমূহত যোগদান কাৰ্যসূচী আমি চলাই লৈ আছো আৰু এই যোগদান সূচীৰ কাৰ্যৰ যোগেদি আমি দেখিবলৈ পাইছো যে আমাৰ এই জমদুৱাৰ সমষ্টিত অন্তৰ্গত যিমানবোৰ আমাৰ ভোটাৰ ৰাইজ আছে সবে কবলৈ গলে 90% আমাৰ ইউপিপি দলৰ লগত যোগদান কৰিছে যোগদান কৰাৰ একমাত্ৰ উদ্দেশ্যটো হল আমাৰ সন্মানীয় বিটিআৰচি প্ৰমদ বড়ো ডাঙৰীয়া যি কথাটো কৈছিলে যে এই অঞ্চলৰ শান্তি আনিব এই অঞ্চলত উন্নতি কৰা হ'ব ঠিক তেনেকাকৈ এই যেটো শান্তিৰ কথা কৈছিলে এটো আমি ঘূৰাই আনিবৰ কাৰণে সক্ষম হৈছো আৰু ৰাইজে এটো আকোৱালি লৈছে আকৌ এটা কথাটো আমি শুনিবলৈ পাইছো যে বিৰোধী দলবিলাকে বিশেষকৈ বিপিএফৰ নেতাসকলে কৰ্মীসকলে কৈ থাকে যে এই অঞ্চলৰ শান্তি ঘূৰি অহা নাই সুইজাৰলেণ্ড এতিয়াও হোৱা নাই বুলি কিন্তু সুইজাৰলেণ্ড বুলি ক'লে আমি এটোকে জানো বা প্ৰত্যেক মানুহে জানে গুগলত সাৰ্চ কৰিলে আমি দেখিবলৈ পাওঁ যে সুইজাৰলেণ্ডৰ বিশ্বৰ টপ 10ৰ ভিতৰত এটা দেশ হয় যি দেশত মানে শান্তি বিৰাজ কৰিছে গতিকে আমাৰ সন্মানীয় প্ৰমদ বড়ো ডাঙৰীয়া এই কথাটোকে কৈছিলে যে আমাৰ এই অঞ্চলত যেহেতুকে অশান্তি আছিল সেই সময়ত এই অশান্তি বিৰাজ কৰা অঞ্চলটো আমি শান্তি ঘূৰিব আনিব লাগিলে নিশ্চয় সুইজাৰলেণ্ডৰ দৰে এটা পৰিবেশ আনিব লাগিব যি পৰিবেশে আমাৰ এই অঞ্চলৰ ভাতৃত্ববোধ কঢ়িয়াই আনিব এই অঞ্চলৰ আমাৰ যেটো প্ৰাকৃতিক সৌন্দৰ্য এটো ভালকৈ যাতে ঘূৰি তুলিব পাৰে তাৰ কাৰণে আপোনালোকে দেখিবলৈ পাইছে যে ইয়াত অকল শান্তি আমি ঘূৰি তোলা নাই ইয়াৰ লগতে ভাতৃত্ববোধ আৰু উন্নয়ন কামটো আমি চলাই লৈ গৈছো আৰু ইয়াৰ লগতে এই অঞ্চলক যাতে ভাল এটা পৰিবেশ আনিব পৰা যায় প্ৰাকৃতিকভাৱে তাৰ কাৰণে গ্ৰীণ বডোলেণ্ড মিছন বুলি নামকৰণ দি আমি বহুত জায়গাত গছ পুলি ৰুইছো আৰু এইটোৱে প্ৰমাণ কৰে নিশ্চয়কৈ এই অঞ্চলটো প্ৰাকৃতিকভাৱে হওক বা শান্তিৰ ক্ষেত্ৰতে হওক এইটো এটা সুইজাৰলেণ্ডৰ নিচিনা পৰিবেশটো গঢ়ি তুলিবলৈ আমি সক্ষম হৈছো আৰু এই সক্ষম হোৱাৰ একমাত্ৰ কাৰণটোৱে হল ৰাইজে আমাক সমৰ্থন জনাইছে ৰাইজে যদি সমৰ্থন নজনায় কেতিয়াও তেনেকা সম্ভৱ নহয় গতিকে অনাগত দিনসমূহত আমাৰ ইউপিপিএল দলে আমি নিশ্চয় ৰাইজৰ কাৰণে কাম কৰি যাম আৰু 2025ৰ সেপ্টেম্বৰ অক্টোবৰ মাহত যেটো আমাৰ বিটিচিৰ বা বিটিআৰ ইলেকশন হ'ব এই ইলেকশনত আমি সংখ্যাগৰিষ্ঠতা পাই আকৌ এবাৰ প্ৰমদ বড়ো ডাঙৰীয়া আমাৰ বিটিআৰ চিফ হ'ব